বশিষ্ঠ কলিতাৰ কথাৰে কবিতা এটি পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম মই তোমাৰ প্ৰেমত পৰিছোঁ। মই প্ৰেমত নপৰোঁ বুলি কাহানিও ভাবা নাছিলোঁ। গভীৰ ৰাতি যেতিয়া এন্ধাৰৰ সমদলবোৰে প্ৰতিবাদ কৰে, মই তোমাৰ প্ৰেমত পৰিব লাগে। প্ৰতিবাদৰ অন্তত সিদ্ধান্ত মৰ্মে আবেদন কৰিছোঁ মই নিয়ৰ ভাল পাওঁ। সতেজ নিয়ৰৰ ভাল পোৱাবোৰ শৰীৰৰ ৰন্ধে ৰন্ধে বিয়পি জগাই তোলে নিনাদ বাঁহীৰ সুৰ, যি সুৰত মগন মোৰ হেঁপাহবোৰ। তুমি সপোন ভাল পোৱা বাবেই বুকুৰ কেকটাত জুপি উভালি সিঁচি দিছোঁ প্ৰেমৰ কঠীয়া। আহুৱে শালিয়ে মৰমৰ পেৰাটো ভৰাই তুলিম তোমাৰ বাবেই। চুক্তি অবিহনে দিব পাৰিম তোমাক মোৰ কলিজাৰ এটুকুৰা। মৰমবোৰ বৈ আহিব দিয়া। মই উজাই তোমাতেই বিলীন হৈ ৰৈ যাম ক'ৰবাত এৰাসুতি হৈ। তাতেই তুমি মই এখন প্ৰেমৰ সৰু উপত্যকা গঢ়িম। নীলাজ এন্ধাৰৰ ছায়াত তুমি অনুভৱবোৰে হেঁপাহৰ দুয়োপাৰ খহাই। এতিয়া কেনেকৈ কওঁ মই যে তোমাৰ প্ৰেমত পৰা নাই। আৰু কথাটো নাছিল মই তোমাৰ প্ৰেমত নপৰোঁ বুলি।